Welcome to back my YouTube channel. আজি মই বনাবলৈ ওলাইছোঁ এগ গ্ৰেভি এজ এ ৰেষ্টুৰেণ্ট ষ্টাইলছ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব। ফাৰ্ষ্টতে মই ইয়াতে বইল পানী হ'ব দিছোঁ। ইয়াত মই কণী বইল কৰি ল'ম। ফাৰ্ষ্ট টাইম কণী বইল কৰোঁতে মই অলপ বেলেগ ধৰণৰকৈ বইল কৰিছোঁ। আগতে পানীটো গৰম হ'ব দিছোঁ আৰু ইয়াতে মই নিমখ অলপ এড কৰিছোঁ। গৰম পানীত কণীকেইটা দিওঁতে আপোনালোকে লাহে লাহে দিব যাতে কণীটো ফাটি নাযায়। এইকেইটাত আপোনালোকে সানোতে অলপমান তেল দিব যাতে মছলাখিনি কণীকেইটা ধুনীয়াকৈ মিক্স হৈ যায়। সেইকাৰণে অলপমান তেল দি দিলোঁ আপোনালোকে ধুনীয়াকৈ।